নমস্কাৰ বন্ধুসকল, এছামিজ বাস্তুশাস্ত্ৰলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে। বন্ধুসকল, যদি সপোনত তুমি কাৰোবাক আত্মহত্যা কৰা দেখিছা বা কোনোবা আত্মহত্যা কৰিছে, এনেকুৱা ধৰণৰ সপোনে কি সংকেত দিয়ে সেইটো আমি আজি আলোচনা কৰিম। বন্ধুসকল, আত্মহত্যা কৰাৰ অৰ্থ হ'ল, আত্মহত্যা কৰা দেখা মানে এনেকুৱা হ'লে এইটোৰ অৰ্থ হ'ল সুস্বাস্থ্য অধিকাৰী হোৱা। যিজনক তুমি দেখিবা যে তেওঁ আত্মহত্যা কৰিছে বা তুমি যাক দেখিছা মানে যিজনক দেখিছা আত্মহত্যা কৰা, সেইজন সুস্বাস্থ্য অধিকাৰী হ'ব, তেওঁ সুস্বাস্থ্যৱান হ'ব। আৰু দ্বিতীয়তে বন্ধুসকল, সপোনত যদি আপুনি নিজৰ স্ত্ৰীক বা পত্নীক আপুনি আত্মহত্যা কৰা দেখে, তেতিয়াহ'লে আপোনাৰ পাৰিবাৰিক শান্তি ঘূৰি আহিব। আপোনাৰ পৰিয়ালত যদি কাজিয়া পেচাল হৈ থাকে, সেইটো শান্তি হ'ব। তৃতীয়তে বন্ধুসকল, কোনোবা বন্ধুক যদি আপুনি আত্মহত্যা কৰা দেখিছে, আপোনাৰ যদি কোনোবা আপোন বন্ধুৱে মানে